হাই এভৰিৱান, ৰাইডাৰসকল ভাই গুড মৰ্ণিং। এতিয়া ভাই ৰাতিপুৱাৰ পৰিৱেশ চাই লওক। আপোনালোকক এতিয়া ৰাতিপুৱা নাজাৰাটো গোটেই ভিউটো একপাক মই নিপুৰ লগত বাইকত গৈ কিনে গোটেই পৰিৱেশটো দেখাম। ৰাতিপুৱাৰ পৰিৱেশটো কেনেকুৱা হৈ আছে। এই বাবাটো আমাৰ পিছে পিছে ঘূৰিব, বাবাটোৱে পিছে পিছে ঘূৰিব। বাকী চাওঁ ভাই বন্ধু ভাই এইটো আৰু এইটো ৰক লাইটৰ বেনা চেনা লগাই আছে এনেকুৱা। গোটেই নাজাৰা চাওক, গোটেই নাজাৰা দেখাম আপোনালোকক মই। আমাৰ গোটেই এই এৰিয়াত ক'ত কিমান ট্ৰেইন আছে, কেনেকুৱা কিমান পৰিৱেশ, ৰাতিপুৱাৰ পৰিৱেশটো মই দেখাই আছোঁ। এতিয়া মই নিকুৰ লগত বাইকত উঠিম। নিকু চাওক ফাইনে জনাব কেনেকুৱা লাগিছে হা। ৰাতিপুৱা ব্ৰেকফাষ্ট চেকফাষ্ট কৰিলোঁ আমি। এতিয়া বাইকত উঠিম, নিকু বাইক চলাব। হাই বৰা হাই। এতিয়া নিকুৰ বাইকৰ পিছত উঠিম মই, বাবাদা আমাৰ পিছত পিছত আপোনালোকৰ গোটেই পৰিৱেশটো দেখাম আৰু ষ্টেজ পৰ্যন্ত দেখাম ন। টেণ্টবিলাক যিমান আছে টেণ্ট আপোনাৰ এই জংঘলবিলাক দেখিছেনে, এই জংঘলবিলাকৰ ভিতৰত এই পাহাৰখনৰ ভিতৰত যিমান আছে চাৰিও পিনে চব টেণ্ট আছে হা। অকল এইখিনিয়ে নহয়, গোটেই চাইডৰ পিনে টেণ্ট আছে। মই এই টেণ্টৰ নাজাৰা আপোনাক দেখাম। মই বাইকত উঠিলোঁ, ঐ চাফা কৰিলোঁ ব'ল এয়া গৈ আছোঁ ভাই। গোটেই নাজাৰা দেখাম, চাব আপোনালোকে হা। গোটেইটো দেখাব পৰা নাযাব, তথাপিতো 50% দেখাম আপোনালোকক। অকণমান কেমেৰা হিলিব পাৰে, আপোনালোকে চাব আৰু এডজাষ্ট কৰি চাই ল'ব। দেখাই আছোঁ ভিউটো। কিমান ৰাইডাৰ আছে ইয়াত আপোনালোক দেখাম মিনিমাম। ৰিয়েলি ৰাইড মানে এনিৰাম বস্তুটো বহুত মানে কি ক'ম আৰু বহুত ভাল লগা প্ৰগ্ৰাম এটা। ৰাতি ফাংচন হ'ল, আজি ৰাতি প্ৰগ্ৰাম আছে। ইয়াত 4 দিনৰ কাৰ্যসূচী। যোৱাকালি এদিন গ'ল। এইখন ব্ৰিজ, সেই ব্ৰিজখন আমি এণ্ট্ৰি হৈছিলোঁ। এই ৰাইডাৰসকলে পুৰা ঘূৰি আছে চাওক। এইটো যে মেঘালয় পাৰ্টি, এইটো শ্বৰ্টকাট কৰক আপুনি টাৰ্ণ কৰাই দিয়ক। বেছি আগত নাযাওঁ, এইবিলাকতো বহুত আছে, আমি কিমান যাম, পাগল হৈ যাব। সেইটো চাইডত বহুত আছে, কিমান যাব, পাগল হৈ যাব। মানে বেছি নাযাওঁ, মানে অলপ জেগা ঘূৰাই কিনে আপোনালোকে দেখাই দিওঁ ব'লা। ৰাস্তাও বেয়া হৈছে না, অকণমান আমাৰ ভাই বন্ধুক এইটো দেখাই দিওঁ, পৰিৱেশটো দেখাই দিওঁ। এই চাওক এই বাইকখন টায়াৰটো ভাল লাগিছে দেই, টায়াৰটো ভাল লাগিছে ব'লা। ৰাস্তা অকণমান বেয়া হৈছে, তথাপিতো আপোনালোকক দেখাব লৈছোঁ। চাওক ন এডিটিং, ডাইৰেক্ট ভিডিঅ' কৰিছোঁ, ডাইৰেক্ট আপোনালোকক আপলোড দিছোঁ হা। চাব ইয়াত কোনো এডিটিং কৰা নাই, ডাইৰেক্ট এইখন পাহাৰখন চাওক না, কি সুন্দৰ নাজাৰা। এই জুমত কৰি দিছোঁ চাওক, ৱাও দেখিছে। অকণমান স্পীড বলাই নিকু ভাই, স্পীড মানে পৰি যাম পৰি যাম স্পীড গ'লে ন। লেডিজ ৰাইডাৰো হৈছে হা, কিছু লেডিজ ৰাইডাৰো হৈছে। সিহঁতে পানী বটল কালেকশ্যন কৰিছে পানীৰ কাৰণে। এইটো চাইডত আমাৰ ষ্টেজ প্ৰগ্ৰামটো, এতিয়া ষ্টেজ প্ৰগ্ৰামটো আপোনালোকে দেখাম, ষ্টেজ দেখাম হা। ষ্টেজ ৰাতি প্ৰগ্ৰাম ক'ত হৈছিলে, আমাৰ এই প্ৰগ্ৰামটো দেখাই আছোঁ তেনেবলা। ৰাতি প্ৰগ্ৰাম ক'ত হৈছিলে, য'ত ডান্স চান্স মানে গান চান প্ৰগ্ৰাম হৈছিলে, এই প্ৰগ্ৰামটো দেখাই আছোঁ। প্ৰগ্ৰামৰ জেগাবিলাক এইবিলাক মানে এডভাৰটাইজ আৰু চাওক ক'ত কি হ'ব। ইপিনে এটা কেম্প আছে, এইটো চাইডত মিনিমাম ইয়াতকৈ ডাবুল আছে। এইটো চাইডত পূৰা ফুল্লি কেম্প চাওক। এইখন বেনাৰ এনিৰাম ক'ত হৈছিলে, ইয়াত মানে চব শ্ব' আউট কৰিছে। এইখন চব লগো বেনাৰে ষ্টিকবিলাক ড্ৰপ কৰিব পাৰে। ইয়াত কৰি আছে, ষ্টাৰ্টিং হৈ আছে। এই বাবাদা আমাৰ পিছে পিছে আহি আছে, বাবাদা। এতিয়া আপোনালোকক দেখাম আমাৰ মানে প্ৰগ্ৰাম কৰিছিলে, ফাংচন ষ্টেজ প্ৰগ্ৰামখন দেখাম হা। গৈ আছোঁ ইয়াত যোনপিনে যায় সোনপিনে আপোনাৰ অকল ৰাইডাৰ এইবিলাক এডভাৰটাইজ হৈছিলে। এখন ষ্টেজ বনাইছে, মেইন ষ্টেজখনে এইখন, এইখন ৰয়েল এনফিল্ডৰ মানে কিছুমান বস্তু পায়, পাৰ্চ চাৰ্চ পায় আৰু এইবিলাক দোকান আছিলে ৰাতি খুলিছিলে। এইবিলাক বস্তুত মানে কি হয় আপোনাৰ চব দোকান, এইবিলাক চব পাৰ্চনেলি লোকেল মানে দোকান দিছে ইয়াত। চব খোৱা বস্তু পায় ইয়াত, মানে কি ক'ব, ইয়াত মানে নোপোৱা বস্তু নাই, ট্ৰেডিশ্যনেল বস্তু চব পায় খোৱা। এইখন মেইন ষ্টেজখন দেখুৱাব, ইয়াত ঘূৰাই দিয়া। এইখন মেইন ষ্টেজখন, ইয়াত প্ৰগ্ৰামটো হৈছিলে, মানে মেইন প্ৰগ্ৰামটো ইয়াত হৈছিলে। ধুনীয়া, ৰাতি বহুত ভাল লাগে, লাইটিং চাইটিং মানে বহুত ধুনীয়া ব্যৱস্থা, বহুত ধুনীয়া লাগে না নিকু ভাই, বহুত ধুনীয়া লাগে। সিহঁতৰ ক্লাব কোনটো, ইয়াত আপোনাৰ এনিৰাম কোনটো ক্লাবে এৰেঞ্জমেণ্ট কৰিছে, এনিৰামটো আলত এই ক্লাবটো বেনাৰখন দেখাই আছোঁ। এইটো আপোনাৰ এৰেঞ্জমেণ্ট কৰিছে 38 শ্লোকৈটা
শ্ল' কৰি দিয়া ষ্টপ কৰি দিয়া এতিয়া এইটো 30 এইটো চাওক 30 নৰ্থ মটৰচাইকেল ক্লাবে এৰেঞ্জমেণ্ট কৰিছে হা দেখিছেনে তাৰপিছত ইপিনে আছে নাগালেণ্ড মেঘালয় ছিকিম অৰুণাচল আছাম গোটেই এৰেঞ্জমেণ্ট দেখা দিছে এই লোগোটো আপোনাৰ চাওক এতিয়া আৰু গৈ আছোঁ আৰু নেক্সট কেম্প প্লেচ নেক্সট হৈছে আপোনাৰ এই পাহাৰখন দেখিছেনে এই পাহাৰৰ তলে তলে আকৌ নেক্সট হাজাৰ কেম্প আছে আপুনি কিমান ঘূৰিব মিনিমাম ইয়াত কি ক'ম বহুত জেগাৰ এৰিয়া এটা মোটামুটি 5 কিলোমিটাৰ 6 কিলোমিটাৰ জেগা এৰিয়া এটা গোটেই ৰাইডাৰ কাভাৰ কৰি আছে ইয়াৰ দোকান ষ্টাৰ্ট হৈ গ'ল চাব এই দোকান ষ্টাৰ্ট হৈ গ'ল এইগালত খোৱা বস্তু পায় আৰু ইয়াত মানে চাইমত টাইমতো পায় হা ইহঁতৰ যিটো লোকেল মদটো সেই লোকেল মদটোও পায় হা ট্ৰেডিশ্যনেল ভিডিঅ'টো অলপ দীঘল হ'ব আপোনালোকে চাওক অকণমান চাওক ইয়াৰ মানে পৰিৱেশটো চাওক এন এৰিয়া বুজি পাইছে নৰ্থ ইষ্ট ৰাইড মিট ইয়াত এই ষ্টেচনতে গোটেই প্ৰগ্ৰামবিলাক এই ৰাইডাৰবিলাকৰ ডিছকাছ হ'ব ডিচিশ্যন হ'ব আৰু নেক্সট ৰাইড মিট ক'ত হ'ব মোৰ মতে নেক্সট ৰাইড মিট ইয়াত কোৱা মতে ছিকিমে পাব যেন পাইছোঁ ন ছিকিম পাব যেন পাইছোঁ ব'লা এই নিকু বাইকখন ঘূৰি আছোঁ নিকু চলাই আছে এই নিকু বাইকখনতে ঘূৰি আছোঁ আৰু নেক্সট গৈ আছোঁ নেক্সট কেম্প আপোনাৰ ইপিনে আমাৰ কেম্পটোতো ইপিনে আছে এই চাইডৰ আমাৰ কেম্পটো আছে আমি ইপিনে লেফ্ট চাইডে সোমাম লেফ্ট চাইডে এই পাহাৰৰ তলত আমি পাহাৰৰ ভিতৰত গৈ আছোঁ এতিয়া এই আগেৰে ব'লা এইটো দেখোন এই পাহাৰৰ ভিতৰত গৈ আছোঁ চাওক এই এটা কেম্প হ'ব হা এই চাওক কেম্প এটা হা এইটো ছেকেণ্ড কেম্প তাৰ মানে চাওক এই ভিতৰ পৰিৱেশ চাব কিমান পাগল হৈ যাব ইয়াত ধুনীয়া ইয়াত ডাঙৰ ক্লাববিলাক ইয়াৰ ভিতৰত আছে চাব অলপ বৰষুণ আহিছিলে বহুত ডাঙৰ বৰষুণ আহিছিলে বৰষুণৰ কাৰণে বেয়া হ'ল এইপিনে যিমান 4 বছৰ লগত কিমান হাজাৰ এইপিনে ব'লা এবাৰ দেখাই দিম এপাক ঘূৰি দিম ইয়াতে এইপিনে ব'লা এইপিনে ঘূৰি দিম আগেদি ল'ব পাৰি এনেকৈ ব'লা পাৰি ব'লা চাই লওক ভাই কিমান ট্ৰেইন চাব ইয়াত হাজাৰ বাইক অকল ৰয়েল এনফিল্ড বাইক অকল ৰয়েল এনফিল্ড বাইক পাব ইয়াত বেলেগ নাপায় এটা গ্ল'বেল মিছিল ৰাইনো ক্লাব আলো এইটো ক্লাবটো হৈছে আলোৰ ক্লাব চাই লওক ভাই পবি চবি লৈ আহিছে বৰ ধুনীয়াকৈ চাওক বাকী ইমান মানুহে আগেদি পেলাই ইমান মানুহে ক'ত লেট্ৰিন চেট্ৰিন সা সুবিধা ক'ত কি কৰে ক'ত গা ধুৱে মানে প্ৰত্যেকৰ কাৰণে এৰেঞ্জমেণ্ট কৰিছে ধুনীয়াকৈ লেট্ৰিন হৈছে এই দৰ্জাবিলাক দেখিছে নে ইয়াত ধুনীয়াকৈ ইংলিছ লেট্ৰিন আছে হা ইয়াত মানে আমাৰ ইণ্ডিয়ানটো নহয় ইংলিছ লেট্ৰিন আছে এনেকৈ চব পিনে এনেকৈ 40-50 টাকৈ লেট্ৰিন বনাই দিয়া আছে এইবিলাক লেট্ৰিনৰ সুবিধা কোনফালে যাওঁ আমি পিনে এইপিনে এই আউটেদি ৰাস্তা আছে নেকি এই আউটেদি এনেকৈ আউটেদি ৰাস্তা আছে নেক্সট আকৌ গৈ আছোঁ পাহাৰৰ তলৰ পিনে আপোনাৰ অপজিট চাইডে গৈ আছোঁ সিপিনে হাজাৰ কিমান ঘূৰিব মানে ঘূৰি পাগল যাব সেইটো মই বাইকত আহিছোঁ ইয়াত খোজকাঢ়ি শেষ কৰিব নোৱাৰি ইমান ৰাইডাৰ মানে ৰাইড মিট হৈছে এনেকুৱা বস্তু মানে ইমান ৰাইডাৰ কাক হয় ৰাইডৰ নামত যোনে পাগল ৰিয়েলি পাগল চাওক এইবাৰ ঘূৰিম আমি ইপিনে লেফ্ট চাইডে পাহাৰৰ তলত যাম এই লেফ্ট চাইডৰ কামবিলাক দেখাই আছোঁ আপোনালোকক ইপিনে নহয় নিকো ইপিনে নাযাওঁ নেকি ইপিনে যাব হা ইপিনেও আছে কিমান যাব ইপিনে ইমান ঘূৰো আৰু এটা চাইড দেখাই দিছোঁ আপোনালোকক লেডিজ ৰাইডাৰো আহে ইয়াত হা ধুনীয়াকৈ ব'লা নিজৰ ক্লাববিলাক হেৰি কৰিছে ৰিপ্ৰেজেণ্ট কৰিছে ইয়াত বেনাৰ চেনাৰ লগাই থৈছে ধুনীয়াকৈ ডিচিপ্লিন চাওক ৰাস্তা ৰাখি থৈছে চাইডৰ পিনে ধুনীয়াকৈ আপোনাৰ ৰাইডাৰবিলাকে নিজৰ কেম্প লগাই পূৰা বিন্দা আছে এই এটা চাওক এইটো মেঘালয়া পাৰ্টি এয়া মেঘালয় ৰাইডাৰ ভাই ইয়াত এছে মতলব নাই 70 বছৰ 80 বছৰ 75 বছৰ এছে মতলব নাই ৰাইডাৰ চে মতলব কোনো ইয়াত বয়স চে মতলব নাই বয়স চে মতলব নাই ৰাইডাৰ চে মতলব বাইক লৈছে উঠি ওলাই আহিছে ইয়াত জোচ যিবিলাক জোচ ৰাইডাৰো কিমান চাব এইটো নৰ্থ ইষ্ট ক্লাব কোনোবা এটা প্ৰত্যেকৰ লেডিজ ৰাইডাৰ লৈ আহিছে কিবা লৈ আহিছে এনেকুৱা আৰু প্ৰত্যেকৰ বিন্দাছ চাওক ইয়াত ঘূৰাই দিছোঁ নাযাওঁ আৰু নাযাওঁ